ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ? ভালে আছে ন? মানে ইমান দিন যিহেতু বৰষুণ মাৰি আছে, খবৰ চাগে বেয়া হ'ব, মোৰো অলপ বেয়াই চলি আছে। ইমান বৰষুণত ইমান বানপানী, মানে এইখন অসমত ইমান বানপানী, মানে ভাবিব নোৱাৰি ইমান যে বানপানী হ'ব। এই বানপানীৰ কাৰণটো হৈছে মানে কি, আপোনালোকে হয়তো নাজানে কিয় বানপানী ইমান হৈ আছে। গাঁওখন ফুটি গৈছে মানে। এই ফুটাৰ ফলত আমাৰ এই অসমখন মানে বানপানীত ডুবি গৈছে। সদায় বৰষুণ, সদায় বৰষুণ, সদায় বৰষুণ। মানে ইমান বৰষুণ মাৰি আছে, মানে ক'ব নোৱাৰি আৰু যে ইমান বানপানী, এইকাৰণে বানপানী। মই ভাবিছোঁ কি অহা পৰহি দিনত 2 বজাত আমি সকলোৱে একেলগে আমি আকাশত যাম, যাই কিনে আমি যিবিলাক ফুটা আছে ন আকাশৰ, এই ফুটাবিলাক আমি মাৰিব লাগিব। কাৰণ ইমান ফুটা থাকিলে আমাৰ গাঁও অঞ্চলে হওক, চহৰ অঞ্চলে হওক বা পথাৰে পানী, খেতি বাতি চব নষ্ট হৈ যাব বানপানীত। আমি কি খাম, কি কৰিম, একো ভাবি কৈ নোৱাৰিম। সেইকাৰণে মই এটা ব্যৱস্থা হাতত লৈছোঁ, মানে অহা পৰহি দিনত 2 বজাত আমি সকলোৱে গাঁৱৰ মানুহে একেলগে আমি আকাশত যাম, যাই কিনে আমি আকাশৰ এই ফুটাবিলাক আমি মাৰিম। এই মাৰাৰ ব্যৱস্থা মই কৰিছোঁ, মানে শিল, বালি, চিমেণ্ট যিমান যি যোগাৰ লাগে, জখলা, মৈ, উঠি যাবৰ কাৰণে মৈ জখলাটো লাগিব ন, সেইবাবে মই সেইবিলাক যোগাৰো আনি দিছোঁ। আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। क्या है ये सा ভিডিঅ'টো চাই থাক, কিয় হাঁহি আছা? সেইবিলাক কোনো কাৰণ নাই। পাত গেছি নেকি তোৰ? পাত গেছি? আরে আগে ভিডিঅ'টো চাই ল, তাৰপিছত ভাবিবি না। পাত চাত গেছি যদি কওঁ, আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানে কি কৈছিলোঁ, আপোনালোকে ভাবিব নালাগে যে মই জখলা নহ'লে মই কিহত যাম আকাশলৈ, মই নহ'লে মই কিহত যাম আকাশলৈ, এইবিলাক ভাবিব কোনো নালাগে। কাৰণ মই এইবিলাক যোগাৰ কৰি থৈছোঁ। আপোনালোকে আহক, অলপ সহায় কৰক, মোকো অলপ আপোনালোকৰো সহায় হ'ব। আপোনালোকে দিনৰ 2 বজাত আহিলে হৈ যাব। গতিকে আমি এই ফুটাকেইটা মাৰিলে আপোনালোকৰো সুবিধা হ'ব, মোৰো সুবিধা হ'ব। নিশ্চয় আহক, আমি এইখিনি কাম কৰোঁ। যিহেতু ৰাইজে নখ জোকাৰিলে সেই নৈ পৰে। এনেইতো নৈ গৈয়ে আছে, ৰাস্তাই ঘাটে, পথাৰে ঘাটে সকলোতে নৈ গৈয়ে আছে। গতিকে আমি আৰু অলপ নৈ গৈ দিয়াত সহায় কৰোঁ। আহক সকলোৱে এই নৈ নহয়, মানে ভুল হৈ গৈছে দেই। মানে মই নৈ মানে এইটো নৈ বৈ যোৱাৰ কথা কোৱা নাই, মানে আমি সকলোৱে একেলগে সহায় কৰি আমাৰ এই আকাশৰ ফুটাকেইটা মাৰোঁ। মানে আমাৰ যিবিলাক বৰষুণ হৈ আছে, এইবিলাকৰ পৰা আমি ৰক্ষা কৰিম আৰু বানপানীৰ পৰা আমি ৰক্ষা কৰিম। গতিকে আহক, আমি এই বানপীড়িত অঞ্চলখিনিক আমি গতিকে অলপ সকলোৱে সহায় কৰোঁ। তেতিয়া যদি আপোনাৰ অলপ সহায়, আপোনাৰ গৰীব পৰিয়ালে হওক, সকলো পৰিয়ালৰে অলপ সহায় হয়, তেতিয়াহ'লে আপোনালোকৰো অলপ ভাল লাগিব আৰু নিজৰো ভাল আৰু সকলোৰে ভাল। গতিকে আহক, আমি এইখিনি কাম কৰোঁ।